নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ আহিছে যে মডাৰ্ণ ইংলিছ স্কুল কাহিলীপাৰা গুৱাহাটীত ইয়াতে ভেকেঞ্চি ওলাইছে। ভেকেঞ্চিখিনি হ'ল টিচাৰ্ছৰ কাৰণে। তো আপোনালোকে যোনে যোনে টিচাৰ্ছৰ কাৰণে এপ্লাই কৰি আছিলে, বহুতে টেটত এপ্লাই কৰিছে, পোৱা নাই বা তেনেকুৱা যদি আছে তেতিয়াহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো বন্ধুসকল, আৰু এটা কথা, ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইয়াতে আপোনালোকৰ ৰিটেন টেষ্ট লোৱা নহ'ব, আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টখিনি চাই আপোনালোকক ডাইৰেক্ট চাকৰিটো দিয়া হ'ব। তো আপোনালোকে টেনশ্যন ল'ব নালাগে, ৰিটেন টেষ্ট দিব নালাগে, আপোনালোকৰ অকল ইণ্টাৰভিউ হ'ব। তো এইটো হ'ব মৌখিক ইণ্টাৰভিউ, মানে অৰেল ইণ্টাৰভিউ হ'ব। তাৰপিছত আপোনাৰ ডাইৰেক্ট আপুনি চাকৰিটো পাব। তো বন্ধুসকল, ইয়াতে কৈছে যে আপোনালোকে কি পোষ্টৰ কাৰণে লাগে, এইটো আপোনালোকে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ। তো আপোনালোকে কি কৰিব, আপোনালোকে এখন বায়'ডাটা ফৰ্ম আছে। তো বায়'ডাটা ফৰ্মখন আপোনালোকে ক'ত পাব, আপোনালোকে ইয়াতে এটা লিংক দেখিব পাৰিছে। এইটো আপোনালোকে গুগলত চাৰ্চ কৰিব, এই বস্তুটো কৰিলে আপোনালোকে এইটো লিংকত গ'লে আপোনালোকে ডাইৰেক্ট এখন বায়'ডাটা ফৰ্ম পাই যাব। তো বন্ধুসকল, এতিয়া কথাটো হ'ল যে কি পোষ্ট আছে। তো ইয়াতে ফুল টাইম চাকৰি হয়, পাৰ্মানেণ্ট চাকৰি হয়, আপোনালোকে কণ্ট্ৰেক্ট বেচিছত নহয়। তো চবৰ ফাৰ্ষ্টত যোনটো পোষ্ট আছে এইটো হ'ল PGT বায়'লজি এণ্ড হিষ্ট্ৰী। বায়'লজি আৰু হিষ্ট্ৰীৰ কাৰণে PGT টিচাৰ লাগে। তো ইয়াতে আপোনাৰ চেলাৰীটো আছে 22,000-ৰ পৰা 87,000লৈকে আছে, আৰু গ্ৰেড পেটো আছে 11,500 টকা। তো এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি হয় চাগে। তো এতিয়া কথাটো হ'ল যে আপোনালোকে কি কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকে কোৱালিফিকেশ্যনটো আপোনালোকৰ MSc থাকিব লাগিব, MSc ইন জুলজি বা বুটানীত থাকিব লাগিব, আৰু হিষ্ট্ৰীৰ কাৰণে MA থাকিব লাগিব হিষ্ট্ৰীত, আৰু BEd লাগিব 3 ইয়াৰ্ছৰ। BEd থাকিলে হ'ব। BEd যদি নাই তেতিয়াহ'লে আপোনাৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লেও আপুনি এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দেখাই আপুনি য'ত পঢ়াই আছে তাৰ পৰা আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ল'ব পাৰিব। আৰু চেলাৰীটো গ্ৰছ চেলাৰী, মানে ইন হেণ্ড চেলাৰী যোনটো থাকিব, এইটো ষ্টাৰ্টিঙত আপোনাৰ 43,345, এইটো ইমানখিনি থাকিব। আৰু আপোনালোকে ইমেইল কৰি আপোনাৰ ডকুমেণ্টখিনি আপুনি পঠাব লাগিব। তো ডকুমেণ্টটো পঠাব job@mhs.ac.in, তাতে পঠাই দিব লাগিব। নেক্সট পোষ্টটো হ'ল বন্ধুসকল ছাৰ্ভিচ এণ্ড ডেভেলপমেণ্ট এক্সিকিউটিভ। ইয়াতেও আপোনালোকৰ চেলাৰীটো ছেমে থাকিব। ইয়াত আপোনাৰ ডিপ্ল'মা বা গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব মাৰ্কেটিং মেনেজমেণ্টৰ, মানে আপোনাৰ BBA, ডিপ্ল'মা বা আপোনাৰ যদি MBA আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট হ'ল TGT আপোনাৰ ইংলিছ, হিন্দী আৰু মেথমেটিক্সৰ কাৰণে লাগে। ইয়াতে চেলাৰীটো আছে আপোনাৰ 14,000 পৰা লৈ 49,000-ৰ পৰা আছে, আৰু গ্ৰেড পেটো 8,700 টকা আছে। ইয়াতে আপোনাৰ থাকিব লাগিব BA থাকিব লাগিব, মেজৰ ইন ইংলিছ, হিন্দী নতুবা মেথমেটিক্সত থাকিব লাগিব, আৰু ইয়াৰ ইন হেণ্ড চেলাৰী আছে 29,579 টকা। নেক্সট হ'ল ছাৰ্ভিচ এণ্ড ডেভেলপমেণ্ট এক্সিকিউটিভ। ইয়াতে আপোনালোকে ডিপ্ল'মা থাকিব লাগিব মাৰ্কেটিং মেনেজমেণ্টত, নহ'লে আপোনাৰ ডিপ্ল'মা থাকিব বা গ্ৰেজুৱেশ্যন থাকিব লাগিব, BBA বা MBA থাকিব লাগিব, আৰু এক্সপিৰিয়েঞ্চ ইজ প্ৰেফাৰ্ড। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল, নাথাকিলেও আপুনি এপ্লাইটো কৰিব পাৰিব। ইয়াতে চেলাৰীটো আছে ছেইম। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব। ডাউনলোড কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰি ইয়াতে ইমেইল দেখিছে, ইমেইল আইডিত পঠাই দিব। তাৰপিছত আপোনালোকে কেতিয়া আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব এইটো আপোনালোকে গম পাব। তো বন্ধুসকল, এটাই ভাল খবৰ যে আপোনালোকে ৰিটেন টেষ্ট দিব নালাগে, ইয়াতে অকল ইণ্টাৰভিউ হ'ব। বন্ধুসকল, আজিকালি চাকৰিত মেক্সিমামত ৰিটেন টেষ্ট হয় 90%, কিন্তু বিনা ৰিটেন টেষ্টত বহুত কম চাকৰি ওলায়। তো আপোনালোকৰ কাৰণে ভাল খবৰ, আৰু পাৰ্মানেণ্ট চেলাৰী চাকৰি হয়, চেণ্ট্ৰেল চাকৰি হয়। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা আপডেট লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। ধন্যবাদ বন্ধুসকল।